আমাৰ কেক আহি গ'ল এতিয়া মনু মাহী কি কৰিছে মনু মাহী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে মনু Thank you. Happy birthday, Mono. Evala ha. Happy birthday, Mono Mahi. Happy birthday to you. নমস্কাৰ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল বেয়া মাজতে আৰু দেই আজি হৈছে 6 জানুৱাৰী আৰু মোৰ কাৰণে এটা বহুত বিশেষ দিন বুলি ক'ব পাৰি সকলো কাৰণে এটা বিশেষ দিন থাকে আৰু আজি মোৰ কাৰণে বিশেষ দিন কাৰণ আজি দিনটোতে মই পৃথিৱীলৈ আহিছিলো আৰু এই পৃথিৱীলৈ অহা কাৰণে মই সকলোকে মানে দেখিবলৈ পাইছো আৰু আপোনালোকে মোক দেখিছে তো আজি মোৰ মানে জন্মদিন হা তো এতিয়া মানে মই জন্মদিনটো আজি কি কম বুলি কৈছো মানে জন্মদিনটো আজি মই সেলিব্ৰেট কৰিব পৰা নাই কাৰণ মনটো বেলেগ দুখ মানে প্লেনিং কৰি থৈছিলো কিবা এটা কিন্তু হে প্লেনিংটো ভবামতে নহল মানে মই যদি অকমান ট্ৰাই কৰা হলে কিজানি হল হেতিনো কিন্তু মানে মই আৰু ইমান ট্ৰাইও নকৰিলো কাৰণ ভাবিলো কপালতে নাই চাগে আৰু আজি জন্মদিনত মই আছো যোৰহাটত মোৰ মা দেউতাহঁতৰ পৰা অকনমান দূৰত আছো তো প্ৰথমবাৰৰ কাৰণে মই সৰুৰ পৰা আজি প্ৰথমবাৰৰ কাৰণে মোৰ জন্মদিনত মই ঘৰৰ পৰা এনেকৈ বাহিৰত আছো মোৰ মানে কি মই জন্মদিনটো যিমান যি হলো যতে নাথাকো ক'ত দূৰত থাকিলেও মই জন্মদিনৰ দিনা ঘৰতে থাকো আৰু ঘৰতে মানে মাহঁতৰ লগতে সেলিব্ৰেট কৰো কিন্তু আজি জীৱনৰ প্ৰথম দিন যিটো মই ঘৰৰ পৰা বাহিৰত আছো এতিয়া ৰাতি মানে যেহেতু বাহঁতৰ ঘৰত আছিলো ৰাতি বাহঁতে সাৰপ্ৰাইজ কেক এটা দিলে তো কেকটো কাটিলো মেলিলো তো এতিয়া মই যাবলৈ ওলাইছো ডিউটিলে কাৰণ মানে ডিউটি নতুন জয়েন কৰিছো মোক আৰু ছুটি নিদিয়ে ডিউটিলে যাবলৈ ওলাইছো তাৰ ভাবিলো কালি যেটো কেক আছিলে আজি ছাৰহঁতৰ কাৰণেও লৈ যাওঁ সকলো ষ্টাফৰ কাৰণে লৈ যাওঁ দিওঁগে তো এতিয়া বায়ে কাটিছে কেকটো মই দেখাম ৰ'ব লৈ যাওঁ এটো আছিলে কালি কেক যেটো মই ৰাতি সাৰপ্ৰাইজ দিছিলে বাহঁতে তো এতিয়া মই টিফিনত ভৰাই লৈছো এনেকে সকলো আমাৰ ষ্টাফৰ কাৰণে লৈ যাওঁ সকলোকে দিম এটো কাৰণে ময়ো তাত নতুন আৰু বাৰ্থডেটো তেওঁলোকৰ লগতো সেলিব্ৰেট কৰি দিওঁ যেহেতু মাহঁতৰ লগত কৰিব নোৱাৰিছোৱে আৰু ৰাতিলে কিবা এটা আয়োজন কৰিব লাগিব আৰু বাহঁতৰ লগতে আহোঁতেও মোৰ দেৰি হয় তো ভাবিলো লৈ যাওঁ বুলি তো এতিয়া মই যাওঁ হেয়া ওলাই মেলি ৰেডি নতুন ড্ৰেছ পিন্ধি লৈছো মানে নতুন কুৰ্তি তলৰ ভিতৰটো এইটো পুৰণাই বাৰু তাৰপিছত এতিয়া গৈ থাকো বহুত দেৰি হৈ গ'ল মানে হেপী বাৰ্থডে কুসুমি হ'ব লাগিছিলে কুসুম হ'ল মৌচুমি তাইও লাল পিন্ধি আহিছে মিলি আহিছো কেকৰ লগত এনেকে ধৰি লৈ ডাইৰেক্ট মাৰিলে হ'ব আজিকালি কেক খাবলৈ লৈছে আজি আগতে কেকে খাই নাপায় মোক ভিডিঅ' বনাবলৈ দিছোঁ এখন বিচাৰি লোৱা না আৰু আপোনালোকক যিটো কেক দেখাইছো এইটো কেক মই অফিচৰ ষ্টাফৰ লগত কাটিছো আৰু আমাৰ দুইজনীয়ে একেদিনাই বাৰ্থডে সেইকাৰণে একেটা কেকতে আমাৰ দুইজনীৰ নাম লিখিয়ে দিছে তো এইটো কেক ইয়াত কাটিলো আৰু আপোনালোকক অলপমানকে ভিডিঅ' জৰিয়তে দেখালো আৰু
ইয়াতে যাব পলাব লাগিব হেল্ল' মই এই জাষ্ট ঘৰ আহি পাইছোহি মানে হেৰি অফিচত বহুত দেৰি হৈ গ'ল আৰু দেৰি হ'ল মানে কি হ'ল জানানে অফিচতো দেখাইছিলো নহয় বাৰ্থডে চেলিব্ৰেট কৰিলে অফিচৰ সকলো ষ্টাফে আৰু এতিয়া আমি ঘৰত কেক কাটিম কৈ দিয়া কিবা এটা কোৱা এতিয়া আমি কেক কাটিম আজি কাৰ বাৰ্থডে মুনু মাহী বাৰ্থডে মুনু এতিয়া এফালে ওলাই যাম যোৱাটো সঁচা কথা বাৰু কিন্তু মানে ক'ত যাওঁ নাজানো দেই কেকটো কিন্তু ঘৰতে কাটিম আমাৰ মানে প্লেনিং আছিলে এনেই অকণমান ফুৰিবলৈ যোৱা সেইকাৰণে এতিয়া ওলাইছো কেক চেক কাটি অলপ পিছত যাম আমি চব ৰেডি হৈ আছে পিনে বাহঁতো ৰেডি হৈ আছে আৰু এতিয়া আমি কেক কাটিবলৈ ষ্টাৰ্ট কৰো মোৰ কেকটো দেখাইছো ৰ'ব আৰু এতিয়া মোৰ কেকটো দেখাম দে আপোনালোকক এইটো এটা অলপ বেলেগ ডিজাইনৰ কেক এইখন মোৰ ফটো ভাল লগা এই ফটোখন মানে কি হ'ল এই ফটোখন মানে মোক বহুতে কয় এই ফটোখন বহুত ভাল লাগে চবৰে ফেভৰেট হয় সেইকাৰণে এই ফটোখন দিয়ে কেকটো আজি ৰেডি কৰা হ'ল ফটোখন এনেকুৱা এতিয়া খোলা 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 কি লিখা আছে চাওঁ কেকটোত এইপিনে লিখা আছে হেপী বাৰ্থডে মৌচুমী এইটোৱে হৈছে মোৰ কেক দেই আৰু এইটো মোৰ এটা বাৰ্থডে গিফ্ট পালো ইমান ধুনীয়া এটা দিছে কি নেজানিছো এবাৰ ধৰাচোন ধৰা এইটো বাৰ্থডে গিফ্ট হেপী বাৰ্থডে মুনু থেংক ইউ বহুত ধুনীয়া এটা গিফ্ট কৰিছে মোক সেইকাৰণে বহুত ভাল হৈছে বহুত এইটো বহুত ভালকে ৰাখিম কাৰণ আৰু মই আজি ঘৰতো নাই কিন্তু ফুলখিনি বেয়া হৈ যোৱাৰ নিচিনা লাগিছে মই নথকাত ফুলবোৰ নচুবা দেই পানীত তিয়াই থব লাগিব ধুনীয়াকে ৰাখি থৈ দিম একদম মজা লাগিছে মোৰ এইটো ফুল বহুত ভাল লাগে থেংক ইউ এতিয়া আমাৰ বাৰ্থডে শেষ হ'ল মানে কেক চেক কাটিলো ভাত চাত খালো খাই এতিয়া আমি লাহেকে শুই যাম আৰু আজিৰ দিনটো বিশেষ মই একো কৰিব নোৱাৰিলো মানে প্লেনিং বহুত আছিলে মোৰ আজিৰ দিনটোক লৈ কাৰণ বছৰৰ এটা দিনেই আহে নিজৰ কাৰণে নিজৰ বাৰ্থডে কাৰণে আৰু নিজৰ বাৰ্থডে বুলি তো সেইটো দিন মানে নিজৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু নিজৰ কাৰণে এটাই দিন যিহেতু আহে আৰু এইটো নিজৰ কাৰণে বহুত স্পেচিয়েল দিন হয় মই যিহেতু নিজৰ এই দিনটো বহুত কিবা কিবি কৰিম বুলি প্লেনিং কৰি ৰাখিছিলো সেই প্লেনিংবোৰ মোৰ একোৱে নহলগে নোহোৱা কাৰণটো হৈছে মানে মই নিজৰ কামত ব্যস্ত আছো সেইকাৰণে মই সেই কামটোত সময় দিব নোৱাৰিলো আৰু নেক্সট ইয়েৰ ট্ৰাই কৰিম যেতিয়া মোৰ নেক্সট বাৰ্থডে আহিব মই যিমানখিনি পাৰো চেষ্টা কৰিম মই মানে মোৰ নিজৰ সপোন যিটো আছে সেই সপোনটো মই কৰিবলৈ তো আজি মোৰ ইমান সপোনটো ফুলফিল নহল সেইকাৰণে অকণমান বেয়া লাগিছে আৰু যিমান হলেও আজি ঘৰতে এনেকে চেলিব্ৰেট কৰিলো মাহঁতৰ পৰা আঁতৰত থাকি নিজৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলো নিজৰ ফ্ৰেণ্ডখিনিও নাই এনেকে বাহঁতৰ লগতে আজি বাৰ্থডেটো পাৰ কৰিলো আৰু সেয়াই নিজৰ বিশেষ দিনটো এনেকেই আপোনালোকক দেখালো সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে দেখালো আৰু এটা কথা ক'ব খুজিছো মানে মই বহুত বহুত ভাল ভাল উইচ কৰিছে ফেচবুক ইনষ্টা হোৱাটছআপ বহুতে মোক ভালকে উইচ কৰিছে মই সেই সকলোৰে মানে সকলোকে বহুত বহুত ধন্যবাদ দিছো ইমান ধুনীয়া কমেণ্টছ দিছে ইমান ধুনীয়াকে মোক লৈ লিখিছে বহুত ভাল লাগিছে মই কাৰোবাক লৈ থেংক ইউ ক'ব পৰা নাই কাৰণ দিনটো ব্যস্ত আছিলো আহি পিনি আকৌ ঘৰত এইখিনি লাগে ইটো কেক চেক কাটোতে এইটো কোনোবা আহিছে আৰু সেইবোৰ কৰোঁতে লাগি টাইমটো গুচি গ'ল সেইকাৰণে মই কাকো মানে ভালকে থেংক ইউ ক'ব পৰা নাই যদি কাৰোবাৰ কিবা এটা থাকি গৈছে থেংক ইউ ক'বলৈ মোৰ ফালৰ পৰা থাকি গৈছে তেতিয়াহ'লে মানে এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিছো সকলোকে বহুত বহুত ধন্যবাদ মোক ইমান ধুনীয়াকে বাৰ্থডে উইচ কৰাৰ কাৰণে আৰু আজি ব্লগটো আমি ইয়াতে সামৰিব লাগিব নহয় জানো তো কৈ দিয়া
যদি আপোনালোকে ব্লগটো চাই ভাল পালে আমাক ব্লগটো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো আমাৰ ভিডিঅ'টো চাই থাকিব আৰু মোৰ যিটো ফেচবুক পেজ আছে মৌচুমী লাইফষ্টাইল বুলি সেইটো প্লিজ ফ'ল' কৰিব। তাতো ভিডিঅ'বিলাক আপলোড হয়। যিসকলে অকল এফবিতে থাকে, অকল এফবিটোৱে খোলে, ইউটিউবলৈ নাহে, তেওঁলোকে মোৰ এফবি পেজতে ভিডিঅ'বিলাক চাব পাৰিব। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো দেই। বাই বাই এণ্ড গুড নাইট।